हेलो एवरीवन मोर चैनेलर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছো एटा विशेष दिনৰ एटा জনাই নজনাই বিশেষ ধৰণৰ এক্সপেৰিয়েন্স এটো নেকি বেলেগ বেলেগ সমাজৰ বেলেগ বেলেগ নীতি নিয়ম বিলাক থাকে আমাৰ সমাজৰ নিয়ম বিলাক হৈছে এনেকুৱা ধৰণৰ আসলতে মোৰ মানুহজনৰ ঘৰৰ সমাজখনৰ বেলেগ মোৰ মাৰ ঘৰৰ বেলেগ এটো আসলতে ডাঙৰ মানুহ বিলাকে সদায় কৰে আমি সৰু বুলি ভাবো নিজকে সেই কাৰণে এবিলাকত আগবাঢ়ি নাযাওঁ আজি কৰিবলগীয়া হল কাৰণেহে যাবলগীয়া হল এয়া চাওকচোন চাউলৰ গুৰি আৰু ইয়াত 3 চামুচ ঘিউ দি দিয়া হৈছে এইখিনি গুটেই পিঠাখিনতে লগাকে মিলাই থাকিবলগীয়া হৈছে অকনমান সময়ৰ কাৰণে মোৰ হাতখন কিন্তু আপোনালোকে ইগনোৰ কৰিব কাৰণ মোৰ হাতখন বস্তাটোত সোমোৱাৰ কাৰণেহে পিঠাখিনি লাগি গৈছে জটটো আৰু এতিয়া একদম উতলা গৰম পানী লৈ পিনে তাত পানীখিনি আটাৰ নিচিনাকে আপোনাক মঠি ল'ব লাগিব কিন্তু আটাৰখিনি নিচিনা টান নহয় কোমল কোমলকে মঠিব লাগিব যাতে পিঠাখিনি হৰকি যায় চালনীখনত নিয়ম অনুসৰি ইয়াত 9টা ডোৰ বনাই ল'ব লাগিব প্ৰায় ডোৰটো ৰেডি হৈছে গৈ আৰু ইয়াত বনাব পৰাকে ইফালে চাওকচোন এনেকে ডোৰটো ৰেডি হ'ব লাগিব বেছি টানো হ'ব না লাগিব একেবাৰে ঢিলাও হ'ব না লাগিব তাৰ মানে বেছি যদি টান ঢিলা হয় ইয়াত আপোনাৰ ইফালে চালনীখনেদি হৰকিবলৈ দিগদাৰ হৈ গয় আৰু এপিনে এখন কেৰাহীত পানী উতলিবলৈ দিয়া হৈছে পুৰা উতলিব লাগিব পানীও অকমান উতলিলে নহব মানে সম্পূৰ্ণ উতলাৰ পিছতহে আপোনাৰ পিঠাখিনি ভালকে বনিবগৈ নহলে পিঠাখিনি ভালকে নবনেগৈ এখিনি বনিবৰ বাবে পানীখিনি সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে আৰু ইয়াত এখন চালনী দি দিয়া হৈছে চাওকচোন পিনে আকৌ নজনা মানুহে কৈ থকা দেখি বহেতে শিকাই আছে জোৰকে হেঁচি দিব লাগিব দেই নহলে ইপিনে নুলাবগৈ তথাপিতো আৰু চেষ্টা কৰিছে জনাই নজনাই মই বাৰু পিছবাৰতে কৈছো এইবাৰ কিন্তু বুৱাৰীজনীহে কৰিছে কামটো যিমানহে পৰিছে ইয়াত কৰিম বুলি ভাবিলেও ভাল কাম এটা কৰিবই নোৱাৰি আৰু জুইৰ ওচৰত আৰু গৰম উঠিছে তথাপিতো কিন্তু কামটো কৰি পিনে কিছু আমেজ আছে দেই বেয়া লগা নাই মই পিছে অকলে হলো এদিন ট্ৰাই কৰি চাম যদি পাৰো বুলে এই নিয়মখিনি 12টা বজা আগতে কৰিব লাগে আমি আকৌ বনাই থাকোতে 11টা 10 মান হৈয়ে গৈছিলে সেই কাৰণে বুলো অলপ কমকে এতিয়া নিয়মটো কাৰণে কৰি ল আৰু পাছত ইখিনি কৰা যাব আৰু বয়ও বহুতখিনি তিয়াই লৈছিলে চাউল মানে পিঠা বহুতখিনি উলিয়াই লৈছিলে এতিয়াতো কৰিবই লাগিব নহলেতো সেইখিনি বেয়া হৈ যাব আৰু মানুহৰ সংখ্যাও বহুত বেছি সেই কাৰণে সবকে অকমানকে পৰাকে হলেও তেওঁ হৰকে বনাব লগিয়া হৈছে আৰু হৰকে বনাইছে আপোনালোকে ভিডিও চোৱা ইয়াৰ বহুতে সাকে গম পাইছে যে এইখিনি বস্তু কিহৰ কাৰণে প্ৰয়োজন হৈছে আৰু এটো কি মানে আসলতে বহুতে নাজানে আমিও সৰু হৈ থাকোতে দেখা নাছিলো সৰুবা বিয়া হৈ অহা পাছতহে এইখিনি নিয়ম কানুন এনেকুৱা দেখিছো মানে ভাত পিঠাটো আগতে আমাৰ ঘৰৰ পিনে ভাত পিঠাটো দিয়া দেখা নাই বাৰু যে কি নহক এইফালে চাওকচোন তা বাটিত কল 5টা লৈ লোৱা হৈছে আৰু ইয়াত চেনি গুড় মৌজুল ঘি গাখীৰ বহুত কিটা মানে এটো পঞ্চমিতৰ নিয়ম হয় সেই কাৰণে যিখিনি তাত প্ৰয়োজনীয় হয় পঞ্চমিতৰ কাৰণে বহু সবে জানে আসলতে প্ৰায়বোৰে জানে সেই কাৰণে মই বেলেগকে নকলেও হ'ব এনেকে মানে কলখিনি তাত মিক্স কৰি লোৱা হয় মানে কলত গাখীৰ দি সব সকলোখিনি বস্তু মিক্স কৰি লোৱা হয় এফালে চকচোন ধুনিয়াকে মিক্স হৈ গল আমটো কাৰণে ধুনিয়াকে আগবঢ়োৱাও হৈছে চকচোন মই ইমান দেৰি এই বুৱাৰীজনীৰ কাৰণে কষ্ট কৰি আছিলো তাই মনৰ কামনা বিলাক পূৰ্ণ হয় যাতে তাই যিটো বিচাৰিছে হেতু ভগৱানে দিয়ে যাতে আপোনালোকে আশীৰ্বাদ কৰিব দেই